হয় নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফৰেষ্ট টাউনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু জংঘলত আমি থাকোঁ, ঠিক বিশেষ অসুবিধাৰ কাৰণে বা নেটৱৰ্ক ইছ্যুৰ কাৰণে আমি হয়তো ভিডিঅ' আপোনালোকৰ মাজত মই দিব পৰা নাই। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। বহুতে কমেণ্ট কৰি থাকে যে দাদা আপোনালোকৰ যিটো জংঘলত থাকে সেই কেনেকৈ থাকে তাৰ ওপৰত এটা ভিডিঅ' বনাব। সময় পোৱা নাছিলোঁ আচলতে, ডিউটি আমাৰ থাকে দিনত আৰু ৰাতিটো ভিডিঅ' যিহেতু দেখুওৱা নহয় আৰু নেটৱৰ্কৰ কিছু মানে প্ৰব্লেমৰ কাৰণে ভিডিঅ'বিলাক দিয়া নাযায়। আজি হয়তো মানে অলপ সময় পাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজতে এটা আপোনালোকে যিটো মানে কমেণ্ট কৰি আছে তাৰ ওপৰত মই ভিডিঅ' বনাবলৈ ওলাইছোঁ। আমি দেখাম আজি ভিডিঅ'টোৰ জৰিয়তে আমি ফৰেষ্টত আচলতে কেনেকৈ থাকোঁ, ক'ত থাকোঁ, আমি কেনেদৰে খাওঁ, আমাৰ গা ধোৱা, আমি গা ক'ত ধোওঁ, মানে পানী ক'ৰ পৰা পাওঁ, আমাৰ কুঁৱা আছে নে দমকল আছে, আমি ঘৰটো আচলতে দেখাম। তাৰ আগতে আমি দেখাম যে চাৰিওফালৰ পৰিৱেশ। আমাৰ ওচৰতে মই আছোঁ চেৰপা বিল APC বুলি কয়, সোণাই ৰূপাই অভয়াৰণ্য, নামেৰিৰে এটা পাৰ্ট হয় ৱাইল্ড লাইফ। সোণাই ৰূপাই ৱাইল্ড লাইফত আছোঁ আমি। মই বেকগ্ৰাউণ্ডটো আপোনালোকৰ বিললৈ দিছোঁ বাৰু। আচলতে আমাৰ কেম্পৰ আগফালে এইখিনি আছে এখন সৰু, ইমান ডাঙৰ নহয় কিন্তু মানে সৰু বিল। এইখনৰ বিলৰ নাম আচলতে চেৰপা বিল। মানে চেৰপা যিটো মানে পৰুৱা বা পোক যিটো থাকে এই বিলত সাধাৰণতে পোৱা যায়। তাৰপিছত এইফালেদি আমি যাওঁ, ৰাস্তাটো আমাৰ এইফালে। তাৰপিছত আমি এতিয়া যাম কেম্পৰ ফালে। এইটো আমাৰ কেম্প, য'ত আমি আচলতে ইয়াত থাকোঁ। দেখাইছোঁ বাৰু জুম কৰি, যিহেতু জুম কৰাত ইমান এটা ভাল হোৱা নাই। মই কেম্পলৈ যাই আছোঁ, আপোনালোকো ভিডিঅ'টো স্কিপ নকৰিব। এইটো আমাৰ কেম্পৰ আগফালৰ যিটো ঠাই, এইটো হ'ল আমাৰ কুঁৱা, তাৰপিছত এইটো আমাৰ ফিল্টাৰ আৰু এইফালেৰে আমাৰ ওপৰলৈ যোৱা হয়। তাৰপিছত ইয়াতে আমাৰ আচলতে দিনৰ বা ৰাতিৰ যিটো আমি খাদ্য আমি বনাওঁ, আজি ইয়াতে কাপোৰ চাপোৰ আমি মেলি দিওঁ। ইয়াতে আমি পানী ষ্টক কৰোঁ আৰু দাদাই বনাই আছে। আমি বাৰু ওপৰত যাম। আমি ওপৰলৈ উঠি আহিছোঁ। ইয়াৰ পৰা আচলতে ভিউটো ভাল হয়, মজা এটা ভিউ আহে। ইয়াত মানে আমাৰ যিটো বাচন তলত যিহেতু মানে বাবা অহা যায়, মানে হাতী অহা যায়, ইয়াত খাবলৈ আমাৰ এটা যোগাৰ আছে। এইটো আমাৰ সৰুকৈ ফিল্টাৰ আৰু এইটো পানী ষ্টক হয়। আৰু আমাৰ ভিতৰটো এনেকুৱা হয়, ইয়াত আমি সদায় চাকি দিওঁ। ভিতৰটো আন্ধাৰ হৈ আছে, সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিম বাৰু। কি আচলতে আপোনালোকে হয়তো দেখাই পালে আমি কেনেকৈ থাকোঁ, আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাব বাৰু। আজিলৈ ইমানতে সামৰিছোঁ।